হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ডোচা ৰেচিপি। যিহেতু গৰমৰ দিন হয়, এতিয়া ডোচা বনাবলৈ একেবাৰে সহজ, কাৰণ নেচাৰেলি ইয়াক ফাৰ্মেণ্ট কৰাটো সহজ হৈ পৰে আৰু এনেকুৱা ধৰণৰ ডোচা বজাৰৰ ডোচাতকৈ বহুত বেছি টেষ্টি হয়। গতিকে বলক আৰম্ভ কৰোঁ ৰেচিপিটো। প্ৰথমতে মই লৈ ল'লোঁ এটা পাত্ৰত 1 কাপ উৰদ ডাল অৰ্থাৎ বাকলি নোহোৱা মাটি দালি আৰু 1 চামুচ মেথি। এইখিনি ভালকৈ ধুই পানী দি তিয়াই থৈ দিম এতিয়া গোটেই ৰাতিটোৰ কাৰণে। কমেও 7 ঘণ্টামান তিয়াব পাৰিলে ভাল হয়। আৰু আন এটা পাত্ৰত মই লৈছোঁ 3 কাপ চাউল। এনেই আমি নৰ্মেল ভাত খোৱা চাউল হয় এয়া। চাউলখিনিও ভালকৈ ধুই পানী ঢালি ইয়াকো ঢাকি পেলাই গোটেই ৰাতিটোৰ কাৰণে থৈ দিম। 7 ঘণ্টামান ধুনীয়াকৈ থৈ দিলে বিৰাট ধুনীয়া কোমল হৈ যায় আৰু মিক্সিত পিচিবলৈও ভাল হয়। এয়া ৰাতিপুৱা দৃশ্য। ৰাতিপুৱা মই ধুনীয়াকৈ এইখিনি দেখিছে কোমল হৈ গ'ল আৰু এইখিনি মই এতিয়া মিক্সিত পিচি পেলাম। পিছাৰ আগতে এই দালি আৰু মেথিৰ পানীখিনি এটা বাতিত কালেক্ট কৰি থ'ম। এই পানীখিনি ডাইজেশ্যনৰ কাৰণেও খুব ভাল আৰু ফাৰ্মেণ্টেশ্যনতো সহায় কৰে এই পানীখিনিয়ে। গতিকে এনেধৰণে এয়া আধা কাপমান দালিত পানী আছে, এইভাগে মই পিচিম, কাৰণ দালিখিনি একেবাৰে শুকানকৈ পিচিব নোৱাৰি, খুব আঠা আঠা হয়। এয়া দেখিছে মই এটা স্মুথ বেটাৰ বনাই ল'লোঁ আৰু এইখিনি মই এতিয়া এটা পাত্ৰত ধুনীয়াকৈ ওলাই ল'ম। এই পাত্ৰটোতে মই আচলতে ফাৰ্মেণ্ট কৰিম, গতিকে ইয়াতে একেলগে উলিয়াই লৈছোঁ। গতিকে ডাঙৰ পাত্ৰ এটা ল'ব আৰু এনেধৰণে মই চাউলখিনি আৰু লগতে অকণমান চিৰা, প্ৰায় 1/4 কাপ চিৰা লৈ লৈছোঁ। পোহা যিটো পাতলা চিৰাটো হয়, এইখিনি প্ৰথমতে মই এনেকৈ ধুই ল'ম। ধুই পেলাই মিক্সিত চাউলৰ লগতে মই এইখিনি খুন্দি পেলাম। এইখিনিও খুব ধুনীয়াকৈ পিচ খাই যাব, কাৰণ চাউলখিনি অলৰেডি বহুত ধুনীয়া কোমল হৈ গৈছে আৰু এনেদৰে কৰিলে আমাৰ ডোচাখন খুব ধুনীয়া ক্ৰিস্পি হৈ যায়। আৰু এতিয়া মই এই চাউলখিনিও দালিখিনি মিক্সাৰৰ লগতে এনেকৈ ধৰণে একেটা পাত্ৰতে থৈ দিলোঁ আৰু ইয়াক এতিয়া মই ধুনীয়াকৈ হাতেৰে এনেকৈ ধৰণে খুব জোৰে মিক্স কৰিম। এইখিনি সময়তে আপুনি যদি বেটাৰটো অকণমান ডাঠ যেন পায়, তেতিয়াহ'লে আমি যে দালি আৰু মেথি পানীখিনি থৈ দিছিলোঁ, সেয়া অলপ মিক্স কৰি ল'ব। তেতিয়া ডাইজেশ্যনৰ কাৰণেও ভাল আৰু আপোনাৰ ফাৰ্মেণ্ট প্ৰচেছটোও খুব খৰ হৈ যাব আৰু এইটো গৰমৰ দিনততো অতিয়ে সোনকালে হৈ যায়। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ চপাই লৈ পেলাই ঢাকন দি মোৰ গেছৰ এনেকৈ মাজৰ বাৰ্ণাৰটোত থৈ দিম। ঠাণ্ডাৰ দিনত এইটো কৰা দৰকাৰ। এনেই গৰমৰ দিনত আপুনি নৰ্মেলি আপুনি কিটচেনতো যদি থৈ দিয়ে, তেতিয়াহ'লে ধুনীয়াকৈ 7-8 ঘণ্টাৰ মূৰত এই বেটাৰটো ফাৰ্মেণ্ট হৈ যাব। আৰু এয়া প্ৰায় 7 ঘণ্টাৰ পিছত দেখিছে কি ধুনীয়াকৈ বেটাৰটো ফাৰ্মেণ্ট হৈ গ'ল। এতিয়া এনেকৈ মই চামুচ এখনেৰে যদি আপোনাক বেটাৰটো এনেকৈ ভাঙি দেখাই দিম, চাব কি ধুনীয়াকৈ ভিতৰটো বাবলছ ওলাই আছে। আৰু এইটোৱে লক্ষণ মানে আমাৰ বেটাৰটো ধুনীয়াকৈ ফাৰ্মেণ্ট হৈ গৈছে। আৰু এই বেটাৰ আপুনি 4-5 দিন আৰামছে ফ্ৰিজত ৰাখি পেলাই ইউজ কৰিব পাৰে। আৰু ময়ো এনেকৈ ফ্ৰিজত থৈ দিম, কাৰণ ফ্ৰিজৰ বাহিৰত বেছি দেৰি থাকিলে বেটাৰটো টেঙা হৈ যায় খুব বেছি। আৰু ইয়াৰ পৰা মোক যিমানখিনি দৰকাৰ হয় ডোচা বনাবলৈ, সিমানখিনি লৈ ল'ম আৰু লগতে অলপ পানী মিক্স কৰি লৈছোঁ যাতে পাতল হৈ যায় বেটাৰটো। আৰু এতিয়া এইখিনিৰ পৰা মই ডোচা বনাবলৈ আৰম্ভ কৰিম। ডোচা বনাবৰ কাৰণে মই এখন টাৱা লৈছোঁ। মই লোহাৰ টাৱা লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ননষ্টিকো ল'ব পাৰে। লোহাৰ টাৱা যদি লয়, এনেকৈ ধৰণে কেইটোপালমান তেল ল'ব আৰু এটুকুৰা পিঁয়াজ দি পেলাই এনেকৈ স্প্ৰেড কৰি দিব। তেতিয়া একদম ননষ্টিকৰ নিচিনা হৈ যায় টাৱাখন। আৰু প্ৰথম ডোচাটো কেতিয়াবা প্ৰায় ভাঙে, কাৰণ টেম্পাৰেচাৰটো আমাৰ ঠিক নহ'লেও তেনেকুৱা হয়। গতিকে প্ৰথম ডোচাটো অলপ কম বেটাৰ দি সৰুকৈ বনাবলৈ আৰম্ভ কৰিব। দেখিছে নহয়, মই একদম সৰুকৈ বনাইছোঁ ডোচাটো। আৰু ওপৰৰ ছাৰ্ফেচটো যেতিয়া শুকাই যাব, অকণমান তেল দি দিব আৰু এনেকৈ ধৰণে আলু ভাজি, যিটো আলু মছলা হয় ডোচাৰ, সেইটো এনেকৈ মাজত অলপ লগাই দিব। আপোনালোকে মছলাটো নোহোৱাকৈও ডোচা বনাব পাৰে। আৰু এনেকৈ ধৰণে দেখিছে কি ধুনীয়াকৈ উঠি আহিলে ডোচাখন এতিয়া। আৰু এয়া আৰু অকণমান মই ক্ৰিস্পি হ'বলৈ দিছোঁ। আৰু এতিয়া দেখিছে এই ডোচাখন এনেকৈ ৰোল কৰি দিছোঁ আৰু আমাৰ প্ৰথমৰ ডোচাটো ৰেডি হৈ গৈছে। এতিয়া নেক্সট ডোচাটো অকণমান মই ডাঙৰকৈ বনাম, কাৰণ মই এতিয়া গেছটো গম পাই গৈছোঁ টেম্পাৰেচাৰটো। আৰু এই ডোচাখন অকণমান মই ডাঙৰকৈ দিছোঁ। যেতিয়া ওপৰৰ ছাৰ্ফেচটো শুকাই গৈছে, ইয়াতো অকণমান তেল স্প্ৰেড কৰি দিছোঁ। বহুতে ঘি দিয়ে বা কোকোনাট অইলো আপোনালোকে দিব পাৰে। আৰু যেতিয়া পূৰাকৈ শুকাই গৈছে ওপৰৰ ছাৰ্ফেচটো, তেতিয়া ইয়াতে দি দিয়ক আপোনালোকে আলু মছলা ডোচা বনালে আলু মছলা অলপ দি দিব।
আৰু এতিয়া লাহেকৈ দেখিছে ৰঙচুৱা হৈ গৈছে ছাইডখিনি। তাৰমানে আমাৰ ডোচাখন এতিয়া ৰোল কৰিব হৈ গৈছে। এয়া ধুনীয়াকৈ দেখিছে কি ধুনীয়াকৈ উঠি আহিছে ডোচাখন। আমি আৰু অকণমান সময় ক্ৰিস্প হ'বলৈ দিছোঁ আৰু এয়া আমাৰ ছেকেণ্ড ডোচাটো ৰেডি হৈ গ'ল। এতিয়া একেটা বেটাৰৰ পৰাই মই বনাবলৈ লৈছোঁ উত্তাপম। অলপমান ডোচাৰ বেটাৰটো দি দিছোঁ আৰু এইখিনি ভালকৈ এনেকৈ স্প্ৰেড কৰি দিয়া নাই, এনেকৈ ডাঠকৈ থৈছোঁ আৰু তাৰ ওপৰত দি দিছোঁ পিঁয়াজ আৰু অকণমান জলকীয়া। মই অনিয়ন উত্তাপম বনাইছোঁ, আপুনি ইচ্ছা কৰিলে নিজৰ পচন্দৰ চব্জি দিব পাৰে। আৰু ঢাকন দিয়াৰ পিছতে এয়া দেখিছে কি ধুনীয়াকৈ উত্তাপম ৰেডি হৈ গ'ল। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় আই অসম।